এতিয়া যেটো আমি কৰি আছো আসাম মালা সেইটো কিন্তু আমাৰ দিনত নহয়, সেইটো 2025-26 প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা। তো আমাৰ কথা সেইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰাস্তাবিলাক আগতে উদ্বোধন কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব লাগিছিল, সি যোৱা নাই। মানে প্ৰমোদ বড়োৱে উন্নয়ন কৰাৰ ইচ্ছা নাছিল। এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা গোটেই আসাম মালাটো। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, CM গুডউইল মিছন এইবিলাক আৰু আছে, আপোনালোকে দেখি থাকিব। গোটেই BTC অঞ্চলত বহুত পইচা চেংচন হৈ পেলাই আছে। মোৰ দিনত চেংচন হোৱা নাই নহয়, হোৱা নাই, এইটো আগৰে প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। 2026 আমি NDA হিচাপে ইলেকশ্যন খেলিব। আমি BPF বা AJP বা বহুত দল আছে অসমৰ, গোটেই NDA হিচাপে আমি ইলেকশ্যন খেলিম 126টাত। আমি কৈছোঁ 126টাৰ ভিতৰত আমি কমেও 100 চিটটো আমি পাম NDA হিচাপে, আৰু চৰকাৰ NDA কৰিব। UPPL অৱস্থা নাই, জিৰ'। UPPL বহুত নেতা কৰ্মী আমাৰ দলত যোগদান কৰিব, যোগাযোগ কৰি আছে। আমি কিন্তু কৰা নাই, ইচ্ছা নাই। ইহঁতক ল'লে আমাৰ আকৌ বদনাম হৈ যাব। আজি আমাৰ আসাম মালা আণ্ডাৰত বগৰীবাৰী মহামায়া টু টিপকাই এই ৰাস্তাটো আমি আসাম মালা আণ্ডাৰত পাবলৈ সক্ষম হৈছে। আৰু একটা ৰাস্তাটো হ'ল টিপকাইৰ পৰা গোসাইগাঁও যোৱা ৰাস্তা আসাম মালা। এই দুটা ৰাস্তা পৰ্বতজৰা সাব ডিভিজনত আমি পাবলৈ সক্ষম হৈছে। আৰু নেক্সট ইয়াৰত আমি আৰু মেলা ৰাস্তা আছে, মেইন ৰাস্তা 4টামান আছে। আৰু কাজিগাঁও বাছবাৰী যোৱা ৰাস্তা, আৰু কাজিগাঁৱৰ পৰা সেইফালে চুপাৰীঘাট ওলোৱা ৰাস্তা, এইবিলাক আছে। আৰু এইটো নেক্সট ইয়াৰত আমি ধৰিম। এতিয়া যেটো আমি কৰি আছো আসাম মালা সেইটো কিন্তু আমাৰ দিনত নহয়, সেইটো 2025-26 প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা। তো আমাৰ কথা সেইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰাস্তাবিলাক আগতে উদ্বোধন কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব লাগিছিল, সি যোৱা নাই। কিবা হৈছে মই বুজি নাপাওঁ। মুঠতে সেইটো কাম 6-7 মাহ আগতে হ'লে হয়, কিন্তু সি ইচ্ছা কৰি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰা নাই। এই ৰাজ্যৰ কাম কৰা মানুহ নহয়, সেইকাৰণে ৰাজ্যৰ কাৰণে এইবিলাক কাম কৰাৰ সময়ো নাই তাৰ, আৰু কৰিব ইচ্ছা নাই। তো আমাৰ আৰু এনেকুৱা বহুত প্ৰজেক্ট আছে, আমি উদ্বোধন কৰি আছো, ফাউণ্ডেশ্যন কৰি আছো। অহাকালিও আমাৰ আসাম মালা আণ্ডাৰৰ এটা ব্ৰিজ ফাউণ্ডেশ্যন হ'ব, আৰু আসামৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা ইক' টুৰিজিম একটা ফাউণ্ডেশ্যন হ'ব। এনেকুৱা মুঠতে সেইবিলাক পইচা প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা আছিল, সি কিন্তু এটাও কৰি যোৱা নাই। এতিয়া আমি কৰি আছো। আমাৰ পইচাটো আৰম্ভ হ'ব 2026-27 কিবা এপ্ৰিল মাহৰ পৰা। তো আমি নতুনকৈ BTCয়ে আজিলৈকে পইচা পাবলৈ সক্ষম হোৱা নাই। মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা আমি পাম গোটাইটো। চেংচন সেইটোৱেই এক্সাম্পল, সেইটোৱেই মানে প্ৰমোদ বড়োৱে উন্নয়ন কৰাৰ ইচ্ছা নাছিল। এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা গোটেই আসাম মালাটো। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, CM গুডউইল মিছন এইবিলাক আৰু আছে, আপোনালোকে দেখি থাকিব। গোটেই BTC অঞ্চলত বহুত পইচা চেংচন হৈ পেলাই আছে। মোৰ দিনত চেংচন হোৱা নাই নহয়, হোৱা নাই, এইটো আগৰে প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। ৰাস্তা ঘাট বহুত বনাব লগা আছে, প্ৰমোদ বড়ো এইবিলাক কৰা নাই। মুঠতে ইয়াৰ ধান্দাটো হ'ল এই পইচা আহিছে, সেই পইচাটো ওলাই পেলাই কেনেকৈ খাব লাগে, ইয়াৰে ধান্দাত সি ব্যস্ত আছে। আপুনি চাওক, প্ৰমোদ বড়োৰ দিনত আজি আমি আসাম মালা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা গুডউইল মিছন CMৰ সেইবিলাকৰ পইচা টোটেল মানে 500-600 কোটি আছে, 500-600 কোটি আছে। সেইবিলাক কাম একো কৰি যোৱা নাই। সি মানে য'ত খাবলৈ নাপায় এই কামটো সি নকৰে। কথা সেইটোৱে। 2026 আমি NDA হিচাপে ইলেকশ্যন খেলিব। আমি BPF বা AJP বা বহুত দল আছে অসমৰ, গোটেই NDA হিচাপে আমি ইলেকশ্যন খেলিম 126টাত। আমি কৈছোঁ 126টাৰ ভিতৰত আমি কমেও
100 চিটটো আমি পাম NDA হিচাপে আৰু চৰকাৰ NDA কৰিব 20টা বুলি কোৱা নাই মই আমি কৈছো 20টা মান আমি চিট পাব পাৰে এইটোৱে কৈছো মই নাপাব পাৰে বিফেবে আমি বিচাৰিম আমাক 20টা চিট দিয়ক এইটোৱে আমি কম পাই নাপাই বেলেগ কথা কিন্তু আমি NDA হিচাপে আমি ইলেকশ্যন কৰিম এইবিলাক BTC আসাম বুলি নহয় অসমত 126টা আছে ইয়াৰ ভিতৰত আমি কিমান চিট পাই এইটো আলোচনাৰ মাজেদি হ'ব